মানে মোৰ কুৱেশ্যন বেলেগ একো এটা ফাৰ্ষ্টতে কৈ দিওঁ আইচি যে এইচএছৰ পিছত কি কৰিবি তই মানে গাইজ এইচএছৰ পিছত ৰাস্তাটো পাৰ কৰি লওঁ আগতে গাইজ এতিয়া কুৱেশ্যনটো নেক্সট আছিল মানে আমাৰ চাই আছোঁ দিনটোত মানে দিনটোত কিমান টাইম খোৱা মই গাইজ দিনটো যোনগিলা মানে গাইজ মই ভাবাই নাছিলোঁ যে এনেকুৱা কুৱেশ্যন আহিব চ' গাইজ নেক্সট কুৱেশ্যন আহিছে পঢ়া পাতি কিমান হ'ল তোমাৰ পিছে চ' গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগ চ' ফ্ৰেণ্ডছ আজি আছে এইখন কৌশিক আৰু গাড়ী আৰু এতিয়া মানে এটা মানে নতুনকৈ ভিডিঅ' বনাম গাইজ মানে Q&A ভিডিঅ' কৌশিক মোবাইলটো ধুনীয়াচোন অলপমান মই ষ্টাইল দিওঁ অলপমান গাইজ এইটো ভিডিঅ' মানে হ'ব মানে গাইজ Q&A ওপৰত মানে কোনোবা মোক যিখিনি মানে কুৱেশ্যন কৰিছে সেইখিনি কুৱেশ্যনৰ মই এনচাৰ দিম এনে ফুৰি যাই থাকিম গাড়ী চলাই বিন্দাছ ঘূৰি যাম আৰু যাই মানে কুৱেশ্যনৰ এনচাৰবোৰ আপোনালোকক দিব চেষ্টা কৰিম এতিয়া আহক গাড়ীখনত যাওঁ গাড়ীখনত যাই কিনে মানে প্ৰথম কুৱেশ্যনটো পঢ়োঁ দেখাই আছোঁ আপোনালোকক চ' গাইজ মানে মোৰ কুৱেশ্যন বেলেগ একো এটা ফাৰ্ষ্টতে কৈ দিওঁ আইচি যে এইচএছৰ পিছত কি কৰিবি তই মানে গাইজ এইচএছৰ পিছত মই ভাবছোঁ কি ITI কৰিম 2 বছৰৰ ইলেক্ট্ৰিকেল লাইনত হওক কিবা লাইনত হওক সেইটো কৰিম বুলি ভাবছোঁ আৰু কি হয় যদি মোৰ হাই ছেকেণ্ডেৰীটো ভালকৈ লেটাৰ চেটাৰ পাওঁ যদি মানে ভাল ৰিজাল্ট হয় দেন গাইজ গুৱাহাটী যাম যদি মানে সিমান এটা যদি ভাল নহয় আৰু ভাল হ'ব লাগে যদি মানে ভাল নহয় গাইজ ৰঙিয়াতে ল'ম যদি বেছি ভাল হৈছে তেতিয়াহ'লে গুৱাহাটী যাম গুৱাহাটীত ক'ত লওঁ আপোনালোক কি হয় আপোনালোক গোটেইখিনি কৈ থাকিম এতিয়া আমি ৰাস্তাতে ফুৰিব যাইছোঁ কৈছে তেখেতে সেয়াই আৰু গাইজ ফুৰিব যাই আছোঁ টাইম পাছ কি কৰিবি উপায় নাই গাইজ এতিয়া নেক্সট কুৱেশ্যনটো পঢ়িম অলপমান দেৰিকৈ অলপমান যাই লওঁ আগতে কি আপোনালোক দেখাই আছোঁ তাত লাহে লাহে কৰি আছোঁ বলক চ' গাইজ এতিয়া মানে নেক্সট মানে কুৱেশ্যনটোলৈকে যাওঁ ৰাস্তাটো পাৰ কৰি লওঁ আগতে গাইজ এতিয়া কুৱেশ্যনটো নেক্সট আছিল মানে আমাৰ চাই আছোঁ দিনটোত কিমান টাইম খোৱা মই গাইজ দিনটোত ৰাতি 2টামান বজাত ঘুমাওঁ আৰু মানে কি কয় মোবাইলটো ৰাতি মানে 2টামান বজাত মই ঘুমাওঁ মোবাইল চাই কিনে ইউটিউব চাই কিনে তাৰে পিছত ইয়াৰ লগত অলপমান কথা পাতোঁ গাইজ কথা পাতি কিনে সেনেকৈ ঘুমাওঁ আৰু গাইজ কমচে কম আৰু উঠোঁতো মোৰ যদি কলেজ নাথাকে তেতিয়া মানে মোৰ 12-11টা বাজি যায় আৰু যদি সেই থাকে যদি মানে কলেজ থাকে তেতিয়া মই ৰাতিপুৱা 7টাত উঠোঁ 7টাত উঠি মানে 8টাত কলেজ গুচি যাওঁ আৰু গাইজ সেইটোৱেই চ' গাইজ এতিয়া মানে ৰাবাৰত দেখি আছিলোঁ এতিয়া তাৰ পৰা এনে ঘূৰি কিনে যাই আছোঁ ঘৰত দেখি আৰু কুৱেশ্যন আহিছে এনেকুৱা কুৱেশ্যন কিছুমানো আহিছে যোনগিলা গাইজ মানে উইণ্ডাছ টাইপ আছে যোনগিলা মানে গাইজ মই ভাবাই নাছিলোঁ যে এনেকুৱা কুৱেশ্যন আহিব যি কুৱেশ্যন আহিছে মই আনচাৰ নিজে নাছিলোঁ গাইজ কি ক'ম মই ভাবি পোৱা নাই এইফালে কৌশিকৰ কুৱেশ্যনকেইটা চাই কিনে হাঁহি আছিল গাইজ হয় নে নাই নকবি দিয়ে আৰু সেইটোৱে কথা গাইজ এতিয়া যাওঁ কুৱেশ্যনকেইটা মানে আৰু অলপমান বেলেগ কিন্তু যোনকেইটা কুৱেশ্যন কৈছে ভাল কুৱেশ্যন কৰিছে গাইজ মানে ইউটিউব ৰিলেটেডে হয় বা মোৰ নিজৰ লাইফষ্টাইলৰ ওপৰত কিবা হওক বা কৈ আছোঁ গাইজ অলপ আগত যাই লওঁ এতিয়া আৰু সেই আৰু নেক্সট কুৱেশ্যন আহিছে পঢ়া পাতি কিমান হ'ল তোমাৰ পিছে চ' গাইজ এইবাৰ মানে ছেকেণ্ড ইয়াৰৰ ফাইনেল এতিয়া হ'ব মানে প্ৰি ফাইনেল হ'ব আছে আমাৰ এই 19 ডিচেম্বৰৰ পৰা পঢ়া পাতি ঠিকে চলি আছে গাইজ টানি মুনি কিবাকৈ পাছ কৰিলে হ'ল আজিলৈকে ছেকেণ্ড ইয়াৰৰ কপি এখনো এতিয়ালৈকে বনোৱা নাই মই ডাইৰেক্ট লিখিম আৰু ডাইৰেক্ট মানে গুগলত চাম আৰু পঢ়িমেই সেনেকৈ কিবাকৈ পাছ কৰিম বা কুৱেশ্যন বেংকগিলা চাম এনেকুৱা টাইপকৈ কৰিম আৰু নেক্সট এটা ধুনীয়া কুৱেশ্যন আহিছে গাইজ মই আপোনালোকক পঢ়াই দি আছোঁ ইউটিউবৰ কথাটো মাইণ্ডত আহিল কেনেকৈ এটা চলিয়ে দিছে সেইটো চলি মানে শুভম আমাৰ লগৰে ইউটিউবৰ কথাটো মাইণ্ডত আহিল কেনেকৈ ইউটিউবৰ কথাটো মাইণ্ডত আহিল মানে মোৰ এটা আগতে ফ্ৰেণ্ড আছিল ফ্ৰেণ্ডটোৱে মানে কৈছিল যে একদিন ইউটিউব চেনেল এটা খোলোঁ এইটো 2019ৰ কথা ইউটিউব চেনেল এটা খোলোঁ ইউটিউব চেনেলটো খুলি কিনে আমি দিয়ক ব্লগাৰ হয় এনেকুৱা টাইপকৈ কৈছিল যে ইউটিউব চেনেলটো মাথাত আহিল কেনেকৈ সি কৈছে যে ইউটিউব চেনেল এটা কৰোঁ ইউটিউব চেনেলটো কৰিম বুলি কৈ কিনে ইউটিউবত ভিডিঅ' বনাব গৈছোঁ ব্লগটো বনাব যাওঁতে গাইজ ব্লগ চব বনাই আহিলোঁ সি মানে ডাইৰেক্ট কৰি লাগ যে মই ব্লগ চব নকৰোঁ তেতিয়া মোৰ মাথাত বাজি গ'ল গাইজ অলপমান মন চন বেয়া লাগি গ'ল যে ইমান কষ্টকৈ গ'লোঁ তাৰপিছত মানে কষ্টকৈ যাই কিনে সি কি ভিডিঅ' নকৰোঁ বুলি কৈ দিলাক সেইকাৰণে মই জোচোতে মানে ভিডিঅ'টো মানে ভাবিলোঁ যে মই ব্লগ কৰিম মই নিজে কৰিম মই নিজৰ চেনেলত এইটো কথা আৰু ষ্টাৰ্ট কেনেকৈ কৰিছে এনেকুৱাকৈ কৰিলোঁ আৰু ছাপৰ্ট কেনেকুৱা পাওঁ ফ্ৰেণ্ডৰ পৰা মই ফুল ছাপৰ্ট পাওঁ গাইজ মোক চবে যেনে এটা কৌশিক পিছফালে কেমেৰা ধৰি আছে এই ৰ'দখনতো গাইজ সি পূৰা এনেকৈ লৈ কিনে কেমেৰা কৰি আছে ভাল লাগছে থেংক ইউ হা তাৰপিছত আৰু বা ঘৰৰ পৰা ছাপৰ্ট কেনেকুৱা ঘৰৰ পৰা ছাপৰ্ট ভালে গাইজ এটাই কথা কৈ থৈ দিছে
বাহিৰা কাম যি কৰা কৰ কিন্তু তই ঘৰত মানে পঢ়াটো ভালকৈ লাগ কাৰণ আজিকালি পঢ়াটো লাগে বাকী পঢ়াটো যদি ভালকৈ কৰি থাকা তই বাহিৰা কামো যি কি কৰ তই কৰ চব কৰ মানে চব ফালেদি গাইজ ছাপৰ্ট আছে আৰু এতিয়া আৰু নেক্সট কুৱেশ্যন বেলেগ ফালে যাই কিনে কৰিম গাইজ বলক চ' গাইজ নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়ো এতিয়া মানে আহি এনেকুৱা টাইপ ৰঙীয়া পালোঁ বহি আছোঁ এনেকৈ নেক্সট কুৱেশ্যনটো গাইজ আছে 2025 বিয়া পাত পিয়া নিয়া অ' গাইজ কি কুৱেশ্যন কৰা হয় গাইজ 2025 লাগি তেতিয়ালৈকে মই নিজে বাচ্চা হৈ থাকিম আৰু কি আৰু মানে গাইজ বিয়া পাতা কথা কয় সেইগিলা বাৰু বাদ দিলোঁ আৰু এটা কিন্তু গাইজ 7টা কমেণ্ট আহিছে মই মানে সেই কুৱেশ্যন আহিছে মই কৈ দি আছোঁ হোৱাই ইজ আৱাৰ লেংগুৱেজ কল্ড দ্য মাদাৰ লেংগুৱেজ ডিড আৱাৰ ফাদাৰ নেভাৰ গেট টু স্পীক অৰ ৱাট মানে বুজিছি যে গাইজ আমাৰ মাদাৰ লেংগুৱেজটো মানে আমাৰ ভাষাটো মানে মাদাৰ লেংগুৱেজ কিয় কোৱা হয় ফাদাৰে কি ক'বা চান্সে পোৱা নাই নেকি গাইজ বৰ চিন্তাত পেলাই দিলি মানে এইটো মাদাৰ লেংগুৱেজ মানে কি গাইজ মানে যাৰ যোনটো মানে কাষ্ট ৰিলিজন থাকে যেনে বড়ো হওক অসমীয়া হওক হিন্দু হওক বা মুছলমান হওক এতিয়া মই মানে হিন্দু বিলংছ কৰোঁ মই হিন্দু হ'লে মাহঁতে সেই কৈছিল হিন্দুৰো মানে ভাগ থাকে যে অসমীয়া কওঁ কিছুমান মানে হিন্দু মুছলিম বা হিন্দু বঙালী সেনেকুৱা টাইপ যোনটো ভাষা মই জন্ম পাই কিনে মই যোনটো ভাষা পাইছোঁ মানে আমাৰ অসমীয়া ভাষাটো পালোঁ সেই অসমীয়া ভাষাটো মানে গাইজ মই কওঁ আমাৰ মাহঁতে কয় বা ফাদাৰহঁতে কয় আৰু এতিয়া ফাদাৰে কিয় ক'ব চান্স পোৱা নাই সেনেকুৱা কথা নহয় গাইজ মাদাৰ লেংগুৱেজ মানে কি বস্তুটো মানে মাদাৰ বহুত মানে ইনক্লুড আছে এই মাদাৰ লেংগুৱেজটোত সেইকাৰণে চব মিলে কাৰণ অসমীয়া মাদাৰে ক'লাক ফাদাৰে কি ইংলিছ ক'ব লাগিব ফাদাৰে অসমীয়া ক'ব সেনেকুৱা ওৱান টাইপ কথা না সেনেকুৱা টাইপ মানে মাদাৰ লেংগুৱেজটো আমাৰ অসমীয়া হৈ যায় যাৰ বড়ো কয় সৰুৰ পৰা যোনটো ভাষা পাইছি বা বড়ো ক'লাক বা হিন্দু এনেকুৱা টাইপকৈ মানে চব মানে এক্সট্ৰা এনেকুৱা টাইপ থাকে আৰু গাইজ চ' গাইজ এইফালে আৰু ব্ৰিজৰ কাম কৰি আছে আৰু কমচে কম 2-3 বছৰ মানৰ পিছত চাগে ব্ৰিজৰ কাম হৈ যাব নালাগে 6 মাহ ইমান পইচা গাইজ বহুত ফাল্টুমি হ'ল এতিয়া মানে ঘৰৰ ফালে যাই আছোঁ নেক্সট কুৱেশ্যন আৰু কৰিম কি কৰোঁ আপোনালোকক চব দেখাই থাকিম গাইজ ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকোঁ আৰু গাইজ মোৰ প্ৰ ড্ৰাইভাৰ হ'লা ইমান সোনকালতে মই প্ৰ'ৱে গাইজ কি কৰবা আৰু তুমি যদি এতিয়া নিজকে ভাবছ মই প্ৰ'ই দা হয়নে চ' গাইজ নেক্সট কুৱেশ্যন এতিয়া পৌৰৰ কাষত ক'ৰবাত ৰাস্তাত ৰখাই লয় এইটো ৰাস্তাত মানে এনেকৈ মানে গাড়ী চলাচল পোৱাটো টান আছে কাৰণ মানে গাড়ী চাড়ী আহি থাকে না এনেকুৱা ছাইডত ধুনীয়াকৈ ৰখাই যায় কিনে ভিডিঅ'টো সেই কৰি আছোঁ এইকেইটা হ'ল কুৱেশ্যন চাওক চাওক ওপৰত দেখি দিওঁ পাৰ্চেণ্টেজ চাওক 1% গাইজ 1% আছে এতিয়া মই নেক্সট কুৱেশ্যনটো পঢ়ি দিওঁ গাইজ চ' গাইজ নেক্সট কুৱেশ্যন হ'ল তোমাৰ নেক্সট ব্লগ কেতিয়া আহিব আৰু কণ্টেণ্ট কি হ'ব আৰু কাক লৈ হ'ব মোৰ নেক্সট ব্লগ হ'ব গাইজ এইটোতো মই Q&A ভিডিঅ'টো বনালোৱে সেইটো ভিডিঅ' হ'ব আৰু তাৰপিছত আৰু কণ্টেণ্টটো মানে এইটোৱে আৰু Q&A ভিডিঅ' তাৰপিছত আৰু কাক লৈ হ'ব মানে মোক নিজক লৈ ইউটিউবক লৈ আৰু লাইফষ্টাইলক লৈ আৰু কোনোবা যদি কিবা সুধিব খুজিছে সেইটোক লৈ আৰু সেনেকুৱা টাইপ আৰু ৰাইডো যাম ডিউক লৈ কিন্তু এক্সামটো শেষ হৈ লওক গাইজ এক্সামটো শেষ হোৱাৰ পিছত আপোনালোকে মাক কচম কৈছোঁ গাইজ এনেকৈ ধামাকাদাৰ ভিডিঅ' পাব না কাৰত হওক বাইকত হওক ক'ৰবাত হওক খোজকাঢ়ি হওক যি নহওক চব পাব গাইজ আৰু এটা কুৱেশ্যন আছে তুমি ইমান ধুনীয়া ল'ৰা তোমাক দেখিলে সকলো ছোৱালী ফিদা হৈ যায় তোমাৰ জিএফ কেইটামান আছে কোৱাচোন দাদা মোক এগিলা চাই কিনে মোক ঠগা দেখিছা তই ভাই হা মই কি ধুনীয়া গাল খাল মানে ফফৰে খোৱা হৈ গৈছে মুখখন আৰু মই ধুনীয়া কি কৈ হাই গাৰ্লফ্ৰেণ্ড আছে গাইজ 20-30টা মান আছে হিচাপ নাই চব জেগাত মানে ব্ৰাঞ্চ খুলি থৈ দিছোঁ এনে ফাল্টুমি কৈছোঁ গাইজ গাৰ্লফ্ৰেণ্ড নাই গাইজ আছিল এতিয়া নাই সেয়ে আৰু কিনো ক'ম এতিয়া বাদ দিলোঁ এতিয়া আৰু ঘৰৰ ফালে অলপমান যাব আমি চেষ্টা কৰোঁ তাৰপিছত আৰু লাষ্ট যদি এইখিনিতে আছে আৰু যদি আৰু পিছত কিবা কুৱেশ্যন আহিছে সেইখিনি মই ঘৰত যাই পঢ়িব চেষ্টা কৰিম এতিয়া ঘৰৰ ফালে যাই ল'ব লগ চবেতো কুৱেশ্যন দিছে এইবাৰ মানে কৈছে ঘৰত যায় কাৰণে মই ঘৰত যাব ওলছিলোঁ এইফালে দি এনেকৈ মোৰ ঘৰ তাৰপিছত মানে এটা লাষ্টত মোক ক'লাক মাতি আনি ক'লাক যে এটা কুৱেশ্যন দিম কি কুৱেশ্যন তোমাৰ ফিউচাৰ প্লেন কি আৰু ফিউচাৰত মানে যোনখন প্ৰথম গাড়ী ল'বা তোমাৰ সেইখন গাড়ীৰ নাম কি কাৰে হওক বা বাইকে হওক কিবা এটা হ'লেও চ' গাইজ মোৰ গাড়ীৰ ক'ব গ'লে ফিউচাৰ প্লেনটো ক'ব গ'লে মইতো গাইজ যদি পঢ়াত লাগিম যদি চাকৰি কৰিব পাৰোঁ কৰিম যদি নাপাওঁ তেতিয়াহ'লে মানে মই বিজনেছত মাথা মাৰিম দিছ ইজ বিজনেছত মাথা মাৰিলোঁ আৰু যদি গাইজ বিজনেছত ভাল হয় তাৰপিছত আৰু মই ক'লাক যে নতুন গাড়ী কোনখন হ'ব তোমাৰ নিজা মই গাইজ যদি মই নতুন গাড়ী ল'ব খোজোঁ মই এতিয়া আৰু কি পইচা পালি গাইজ 1 বছৰমান ভিতৰতে যদি ল'ব পাৰোঁ ল'ম নিজৰ ইনকামেদি 1 বছৰ ভিতৰতে যদি মই ল'ব পাৰোঁ ল'ম তেতিয়া যদি হয় গাইজ মই ডিউকে ভাবি থৈ দিছোঁ কাৰণ ডিউকত মানে মোটো ব্লগটো মানে
যোনটো মানে তাৰ আপোনাৰ সেই আছে না কি আছিলে হেণ্ডেল মানে যোনটো মানে লুকটো আছে আগৰ ফ্ৰণ্টৰ মানে গোপ্ৰ লগাই যোনটো লুক সেইটো লুক মানে মই ভাল পাওঁ সেইকেইটা যাতে মই মটো ব্লগিং কৰিম বুলি ভাবি থৈ দিছোঁ ইন ফিউচাৰ সেই ডিউকখন ল'ম আগতে মই তাৰপিছত যদি এনেকৈ মানে যদি বাঢ়ি যাই থাকে তেতিয়ালৈকে মই ফাৰ্ষ্ট ছুপাৰ বাইক এখন ল'ম ছুপাৰ বাইকখন কাৱাছাকিৰে ল'ম Z900 ল'ম নহ'লে বা ZX10 ল'ম ফাইনেল ল'ম কিন্তু টাইম আছে ল'বাটো আপোনালোকে দেখা পাব কোনদিনা লওঁ কি কৰোঁ আপোনালোকে চব ব্লগ পাৰিব হয়নে নাই নিশ্চয় সেইটো মানে ল'ম আৰু কাৰ ক'ব গ'লে গাইজ অলপমান SUV টাইপ ল'ম পূৰা একদম যেনে স্কৰপিঅ' হওক বলেৰ' হওক থাৰ হওক এনেকুৱা টাইপকৈ অলপমান মানে আৰু যদি স্পৰ্টছৰ যদি ক'ব যাওঁ অলপমান স্পৰ্টছ কাৰৰ ওপৰত ক'ব যাওঁ আপোনালোকৰ এই কিবা কিবি আৰু ভাড়া নহয় স্পৰ্টছ কাৰ হ'লা মানে অলপমান মাৰ্চিডিজ BMW সেনেকুৱা টাইপ এই মাৰ্চিডিজ BMW কিবা কিবি ল'ম আৰু গাইজ যদি অকাত থাকে পইচা থাকে তেতিয়ালৈকে ল'ম সেই আৰু এইটো ভিডিঅ' এইখিনিতে শেষ কৰোঁ নে কি গাইজ কৰি দিওঁ চ' গাইজ এই ভিডিঅ'টো এইখিনিলৈকে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ক এটা নতুন ধমাকেদাৰ ব্লগত কালি লগ পাম কালি মানে আমি এটা ট্ৰিপ মাৰিম বাইকৰ মটো ব্লগিং হ'ব হাজো যাম গাইজ এতিয়াতে কৈ থলোঁ আপোনালোকক সেইকাৰণে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক সেই আৰু আজি ভিডিঅ'টো এইখিনিলৈকে আছিল যদি ভাল পাইছে অলপ চাই লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই